সময়ত ৰিচাৰ্চ কৰিছিলে, ষ্টাডি কৰি হ'ব পাৰে আৰু সেই সকলক সেই সময়তে এছ টি কৰি থৈ গ'ল। এতিয়া নতুনকৈ আৰু কোনো তেনেকুৱা কথা আমি দেখিবলৈ পোৱা নাই আৰু সংবিধানৰ যিখিনি ক্ৰাইটেৰিয়া আছে সেইসকলে বহুতে ফুলফিল নকৰে আৰু ফুলফিল নকৰে জনগোষ্ঠীবিলাকক এছ টি কৰিলে সংবিধানক অৱমাননা কৰা হ'ব, সংবিধানক ডাইলুট কৰা হ'ব আৰু অসম চৰকাৰ ভাৰত চৰকাৰে যদি নিজৰ সংবিধানখন ডাইলুট কৰিবলৈ বিচাৰিছে এইটো আমি হ'বলৈ হ'ব আমি আমাৰ তৰফৰ পৰা আমি সমৰ্থন কৰিব নোৱাৰোঁ। সংগ্ৰাম অলৰেডি চলি আছে, পাৰ্লিয়ামেণ্টত বিল পাছ হ'ল, আজি সুপ্ৰিম কোৰ্টত কেছ হ'ল আৰু সেই সংগ্ৰামটো আমি কোনোদিনে মানে আমাৰ পৰা আমি বিৰোধ কৰা নাই আৰু অসমীয়া জনগোষ্ঠীয়ে নিজৰ ৰক্ষণাবেক্ষণৰ কাৰণে যিবিলাক সংগ্ৰাম কৰিছে সেই সংগ্ৰামৰ আজি সমৰ্থন দি আহিছোঁ, আগতো সমৰ্থন দিছোঁ, এতিয়াও সমৰ্থন দিছোঁ। অকল বৰ্তমানৰ যিটো পৰিস্থিতি যদি সোধে যে আপোনালোকে ইয়াত মানে কিয় নাই, ইয়াত কিয় নাই, আমাৰ মৰেল ছাপৰ্টটো সদায় আছে। অসমীয়া ভাষা জীয়াই থাকক, অসমীয়া সংস্কৃতি জীয়াই থাকক, অসমীয়া জনগোষ্ঠী সকলো দিশৰ পৰা সুৰক্ষা হওক, এইটো আমি সদায় বিচাৰোঁ। খিলঞ্জীয়া মানুহ সুৰক্ষা পাওক, ট্ৰাইবেলসকলে সুৰক্ষা পাওক, এইটো আমি সদায় বিচাৰোঁ। ইয়াত আমাৰ কোনো বিৰোধ নাই, কোনো আমাৰ দ্বিমত নাই। কিন্তু যিটো মানে হিংসাত্মক ৰূপত যিটো সংগ্ৰাম মানে এতিয়া আৰম্ভ হৈছে যে ইয়াত অকল সদৌ অসম ছাত্ৰ সন্থা নেতৃত্ব দিছে যদিও আৰু বহুত মানে ইয়াত জড়িত হৈছে ইলেমেণ্ট, যিসকলে আজি যেনেকৈ ধৰণৰ পৰিস্থিতিবিলাক হৈছে, আমি বড়োলেণ্ড অঞ্চলত পুনৰ এটা জুই জ্বলাবলৈ আমাৰ মন নাই। যোৱা 30 বছৰে ইয়াত বিভিন্ন ভাইলেঞ্চ হৈ গ'ল আৰু ইয়াৰ কাৰণে আমাকে জগৰীয়া কৰিছে। সংগ্ৰামটো আমি কৰিছিলোঁ নিজৰ অধিকাৰৰ কাৰণে, ভাইলেঞ্চটো কোনোবাই কৰিলে, জুই কোনোবাই জ্বলালে, ইয়াৰ পিছত কিন্তু জগৰীয়া কৰিলে বড়োসকলক। আজি বড়ো উগ্ৰপন্থী কৰি কয়, বড়োসকলক মানে উগ্ৰ জাতীয়তাবাদ বুলি কয়। জাতীয়তাবাদ চবেই কৰে, কিন্তু আমি কোৱাৰ লগে লগে বড়ো জাতীয়তাবাদ বুলি কয় আৰু আমাৰ ইয়াত যদি জুই জ্বলে ইয়াত বড়োসকলে জগৰীয়া। গতিকে আজি আমি পুনৰ যি সময়ত আমাৰ শিক্ষা দীক্ষা আমাৰ নৱপ্ৰজন্মক অহিংসাৰ নীতিৰে আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ, আমাৰ নিৰাপত্তা থাকিবই লাগিব, ইয়াৰ কাৰণে সংগ্ৰাম আমি কৰিম। কিন্তু পুনৰ আমি জুই জ্বলোৱা পৰিস্থিতি ইয়াত আমি কৰিবলৈ মানে মানসিকভাৱে প্ৰস্তুত নহয়। কিন্তু ইয়াৰ অৰ্থটো এই নহয় যে আমি এই সংগ্ৰামটো মানে অৱমাননা কৰিছোঁ, এই সংগ্ৰামক সমৰ্থন নাই। আমাৰ মৰেল ছাপৰ্ট সদায় আছে, জাতি জীয়াই থাকিব লাগে, জাতি নিৰাপত্তা পাব লাগে, ইয়াত কোনো দ্বিমত নাই। Raজনীতি